কৰোনা মহামাৰীৰ মাজতেই এটা ইতিবাচক খবৰ। মেৰাপানীৰ ১১২ বছৰীয়া দীপচন আতাই ল'লে কৰোনাৰ ভেকচিন। নিজৰ লগতে ৰাইজকো সুৰক্ষিত হৈ থাকিবলৈ ভেকচিন লোৱাৰ আহ্বান জনালে ৰাজ্যৰ আটাইতকৈ বয়সস্থ ব্যক্তিজনে। কৰোনাৰ সংহাৰৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মেৰাপানীৰ ভকত গাঁৱৰ নিবাসী ১১২ বছৰীয়া দীপচন আতা। যি সময়ত দেশত কৰোনা প্ৰতিষেধক ভেকচিন গ্ৰহণৰ বাবে চৰকাৰে জনসাধাৰণক আহ্বান জনাই সজাগতা সৃষ্টি কৰি আহিছে, তেনে সময়তে গোলাঘাট জিলাৰ মেৰাপানীৰ ভকত গাঁৱৰ নিবাসী ধৰ্মপৰায়ণ অতি হিতপৰ ব্যক্তি দীপচন আতাই ১১২ বছৰ বয়সতো কোভিড-19 ভেকচিন গ্ৰহণ কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে অঞ্চলটোত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। স্বাস্থ্য বিভাগৰ আহ্বান মানি লৈ দীপচন দাসৰ পৰিয়ালে যোৱা ১১ মে' তাৰিখে মেৰাপানী সমূহীয়া চিকিৎসালয়ত তেওঁক কোভিড-19ৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰে। উল্লেখ্য যে পৰিয়ালৰ লোকে দাবী কৰা মতে ১৯০৯ চনত মাজুলীৰ ভকত চাপৰিত জন্মগ্ৰহণ কৰা দীপচন দাসৰ বয়স বৰ্তমান ১১২ বছৰ। আনহাতে ভোটাৰ কাৰ্ডত উল্লেখ থকা অনুসৰি তেখেতৰ বয়স হৈছে ১০২ বছৰ। সম্প্ৰতি ৰাজ্যখনৰ ভিতৰতে বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে কোভিড ভেকচিন গ্ৰহণ কৰা বুলি চৰ্চা লাভ কৰা দীপচন আতাই নিজে ভেকচিন লোৱাৰ উপৰিও এই মহামাৰীৰ পৰা বাচিবলৈ সকলো ৰাইজকে স্বাস্থ্য বিভাগে প্ৰদান কৰা প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে। ইতিমধ্যে ভেকচিন কৰা দীপচন আতা বৰ্তমানে সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে। আহ্বান জনাইছে ৰাইজক আহ্বান জনাইছে, আহিলে ৰাইজে কিছুমানৰ টকা পইচা নাই, সেইবোৰ আহিব যাবলৈ অলপ অসুবিধা হয়, টকা পইচা অভাৱ হৈ পৰা। এই কিছুমানৰ সুবিধা আছে, তথালৈকে যাব